Hello everyone, স্বাগতম জনাইছো মই মাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল যোৰহাটৰ জেমাছ ব্লগলৈ আৰু গতিকে গৈ থাকো বিয়া এখন আপোনালোকক দেখাম সৰুকৈ অকনমানি কইনা এজনী বিয়া যেটো মই যত যাওঁ আপোনালোকক দেখাওৱে মোৰ ভিডিওটো এটা সৰু ভিডিও হৈ কৰি হলো আপোনালোকক দেখাওৱে গতিকে আজিও গৈ আছো বিয়ালৈ আৰু বিয়াত কইনাজনী অকনমান দেখাম তাৰ পিছত ঘৰলৈ আহিম সৰু এটা ব্লগ গতিকে শেষলৈকে চাই যাব কোনো স্কিপ নকৰিব আৰু আমি ওলাইছো মানে স্কুটি লৈ আৰু সেই কাৰণে মই গেটৰ মুখতে ৰৈ লৈ মোৰ কাপোৰজোৰকে অকনমান আপোনালোকক দেখালো যেটো নিজে কৰি লোৱা কাপোৰ পিন্ধিছো সেইভাবে কেনেকুৱা লাগিছে জনাব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নতুনকৈ সকলে আৰু ধুনীয়াকৈ সেউজীয়া পথাৰৰ মাজেৰে এটা ধুনীয়া ৰাস্তা গৈ আছো কোনো আমনি নলগা আৰু আমাৰ যাত্ৰা আজি খুব ধুনীয়া পৰিবেশ গতিকে আপোনালোকক নেদেখুৱাই নোৱাৰিলো গৈ আছো আৰু বিয়া ঘৰ পাব বেছি সময় নাই আৰু যেহেতু বিয়াখন আমাৰ যোৰহাটতে গতিকে কোনোবাই চিনি পাবনে বাৰু এই ঠাইবিলাক হয়তো কাৰোবাৰ চিনাকিও হ'ব পাৰে অকনমান শেয়াৰ কৰিছো সেই কাৰণে এতিয়া গৈ আছো বিয়া ঘৰলৈ বুলি আপোনালোককো লৈ গৈ আছো বলকচোন কনমানি কইনাজনীক দেখাম আপোনালোকক আৰু এতিয়া বিয়া ঘৰ পাই গলোহি বিয়া ঘৰৰ সন্মুখত আমাৰ চিনাকি পৰিয়ালৰ মানুহ লগ পালো সেই কাৰণে সকলোৱে আমাক মাতিছে আৰু স্কুটি লৈ যেটো আজি বিয়ালৈ আহিছো এটা নতুন পৰিবেশ গতিকে অকনমান নিজকে সম্ভালিও লৈছো বিয়া ঘৰৰ সন্মুখত এতিয়া আমি বিয়া ঘৰলৈ সোমাইছো আৰু ইমান ডাঙৰকৈ বিয়া ঘৰত এটা গান বাজি আছে মোৰ যেটো কপিয়াত লাগিব সেইভাবে মই কইনাজনীক মাতিছিলো যদিও আপোনালোকক দেখাব ক'ব নোৱাৰিলো গতিকে ভয়েস ওভাৰ কৰিছো এইজনী আমাৰ অকনমানি কইনা এইফালে ইয়া আমাৰ নবৌ কইনাৰ আইতাক মানে গতিকে নবৌহতৰ লগতে আমাৰ সম্পৰ্ক গতিকে আপোনালোকৰ আগত অকনমান নবৌ দেখালো এই সকলো আমাৰ পৰিয়ালৰ মানুহে মানে আমাৰ দেউতাৰ সম্পৰ্কীয় মানুহ গতিকে সকলোখিনি দেখাই যাম আপোনালোকক ভিডিওটো শেষলৈকে চাই যাব কোনো স্কিপ নকৰিব বেছি ডাঙৰ নহয় দীঘলীয়াও নহয় সেইভাবে নতুনকৈ সকলে সাবস্ক্ৰাইব কৰিব বলক তেতিয়াহলে ভিডিওটোৰ মাজলৈ আৰু সময় গৈ থাকো কইনাৰ লগতে কইনাৰ ককাক আইতাক পেহিয়েক মাক বৰমাক সকলোকে আপোনালোকক দেখাই দিলো এয়া তাৰ পাছত এতিয়া আকৌ আমি খোৱাৰ ঘৰলৈ গলো মানে আজি সেইদিনাখন আমাৰ নিৰামিষ হয় আমি নিৰামিষ খাইছো আনে মাছ মাংস খাইছে আমি পনীৰ খালো গতিকে হেয়াও আপোনালোকক অকনমান শেয়াৰ কৰিছো আৰু বিয়া ঘৰটো আমি বহুত সময় থকা নাই গতিকে বেছি সময় নাথাকি এতিয়া আকৌ ঘৰলৈ ঘূৰিছো আৰু আকৌ ইফালে এটা কথা আমি খাই বৈ আহিছো গতিকে ঘৰত থকা ৰুম ৰিমলিৰ কাৰণে কিবা এটা লৈ যাব লাগিব সেইভাবে ৰুনে নিজে কোৱাৰ মতে এখন হেয়াত ফাষ্ট ফুডত সোমালো আৰু তাৰ পৰা আমি ফাষ্ট ফুড লৈ ললো কিবা কিবি আৰু আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো পুনৰ লগ পাম অন্য এটা ভিডিওৰে তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক ধন্যবাদ